মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাটো ক্লাছত আমি তোমালোকৰ পৰিৱেশ বিজ্ঞান পাঠৰ পাঠ্যপুথিৰ পাঠ নম্বৰ 4 প্ৰাকৃতিক সম্পদৰ জলজ সম্পদৰ প্ৰথম দফাটো আলোচনা কৰিছিলোঁ। আজি আমি এখন মানচিত্ৰলৈ চাওঁ আহা। মানচিত্ৰখন জলজ সম্পদৰ যিটো ভাগ তাতে এখন মানচিত্ৰ দিয়া হৈছে। এই মানচিত্ৰখন হৈছে অসমৰ প্ৰধান নৈ আৰু উপনৈ। আমি ইতিমধ্যে যোৱাকালি আলোচনাত গম পাইছিলোঁ যে অসমৰ প্ৰধান দুখন নৈ হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰ। বৰাক আৰু ব্ৰহ্মপুত্ৰ নৈৰ কেইখনমান উপনৈৰ গতিপথ আৰু উপনৈৰ স্থিতি এই মেপখনত আমি দেখিবলৈ পাইছোঁ, এই মানচিত্ৰখনত আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ লগতে তোমালোকক কেইটামান প্ৰশ্নৰ উত্তৰো এই মানচিত্ৰখনৰ পৰা চাই কৰিবলৈ দিয়া হৈছে। প্ৰথমতে উল্লেখ কৰা হৈছে মানচিত্ৰখন চাই তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। এতিয়া আমি মেপ এখন বা মানচিত্ৰ এখন চাবলৈ হ'লে প্ৰথমতে ইয়াৰ দিশকেইটা জানিব লাগিব। ইয়াৰ দিশ হৈছে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। ওপৰলৈ উত্তৰ, তললৈ দক্ষিণ, সোঁহাতলৈ পূব আৰু বাওঁহাতলৈ পশ্চিম। দিশকেইটা তোমালোকে ভালধৰণে মন কৰিবা। এতিয়া তোমালোকে চোৱা, মাজেৰে যিখন ডাঙৰ নৈ তোমালোকে বৈ যোৱাৰ নিচিনা দেখিছা মেপখনৰ মাজেৰে, সেইখন হৈছে ব্ৰহ্মপুত্ৰ নৈ আৰু তললৈ দেখুওৱা হৈছে বৰাক নৈখন দেখুওৱা হৈছে তললৈ নীলা ৰঙেৰে, তোমালোকে ভালকৈ মন কৰা। আৰু সেই নৈবিলাকৰ কিছু উপনৈও, নৈ দুখনৰ কিছু উপনৈও এই মানচিত্ৰখনত আমি দেখিবলৈ পাইছোঁ। এতিয়া ব্ৰহ্মপুত্ৰ নৈখনৰ উত্তৰ দিশে থকা উপনৈসমূহ হৈছে চম্পাৱতী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়া ধনশিৰি, জীয়া ভৰলী। দক্ষিণ দিশে থকা উপনৈসমূহ হৈছে কৃষ্ণাই, কপিলী, ধনশিৰি। তাৰপিছত তোমালোকৰ পূবফালে আছে লোহিত, বুঢ়ীদিহিং আৰু পশ্চিমফালে আছে সোৱণশিৰি, দিখৌ। এইসমূহ হৈছে ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ তথা এইসমূহৰ দিশ। আৰু বৰাক নৈৰ উপনৈ কেইখনমানো ইয়াত দেখুওৱা হৈছে। সেইকেইখন হৈছে ধলশিৰি আৰু সোণাই। ভালধৰণে তোমালোকে মন কৰিছা নিশ্চয়। ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰফালৰ উপনৈকেইখন হৈছে চম্পাৱতী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়া ভৰলী, জীয়া ধনশিৰি। পূবফালে থকা কেইখন হৈছে লোহিত, বুঢ়ীদিহিং আৰু দিখৌ। পশ্চিমফালে থকা কেইখন হৈছে দিখৌ, সোৱণশিৰি। দক্ষিণফালে থকা কেইখন হৈছে কৃষ্ণাই, কপিলী, ধনশিৰি। আৰু বৰাক নৈৰ উপনৈ কেইখন হৈছে ধলেশ্বৰী আৰু সোণাই। আৰু নৈকেইখনক বুজাবলৈ কাৰণে ইয়াত নীলা ৰংটো ব্যৱহাৰ কৰা হৈছে। মেপখনৰ মাজেৰে বৈ যোৱা নীলা ৰঙৰ যিখন বহল নৈ দেখুওৱা হৈছে সেইখন হৈছে ব্ৰহ্মপুত্ৰ। আৰু মেপখনৰ তলৰ ফালে থকা নীলা ৰঙৰ যিখন নৈ দেখুওৱা হৈছে সেইখন হৈছে বৰাক। গতিকে মানচিত্ৰখনৰ 4টা দিশ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। ওপৰলৈ উত্তৰ, তললৈ দক্ষিণ, বাওঁহাতলৈ হৈছে পশ্চিম আৰু সোঁহাতলৈ হৈছে পূব। এতিয়া প্ৰশ্নকেইটা কি দিয়া হৈছে আমি চাম। ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ দিশে থকা উপনৈকেইখনৰ নাম কি কি? ইতিমধ্যে আলোচনা কৰা হৈছে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ দিশে থকা উপনৈকেইখনৰ নাম চম্পাৱতী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়া ধনশিৰি, জীয়া ভৰলী। দক্ষিণ দিশে থকা উপনৈকেইখন, ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ দিশে থকা উপনৈকেইখনৰ নাম কি? কৃষ্ণাই, কপিলী আৰু ধনশিৰি। বৰাক নৈৰ উপনৈকেইখনৰ নাম কি কি? ধলেশ্বৰী আৰু সোণাই। গতিকে এইসমূহ প্ৰশ্নৰ উত্তৰ তোমালোকৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিলোঁ। আশা কৰিলোঁ তোমালোকে বুজি পালা। মেপখন চাবলৈ তোমালোকে শিকিবা নিশ্চয় এতিয়া। আৰু ইয়াৰ যিসমূহ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিলোঁ সেইসমূহ প্ৰশ্ন উত্তৰ তোমালোকে বহীত কৰি মোক ফটো মাৰি দেখুৱাবা, গ্ৰুপত দিবা। আৰু ইয়াৰ পৰৱৰ্তী ক্লাছত জলজ সম্পদৰ পৰৱৰ্তী দফাসমূহ আমি আলোচনা কৰিম। আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।